ডাঙৰ হৈছো কিন্তু দিল তো বাচ্চা হে গাইস এনেকুৱা এটা আমাৰ বিস্মিতাৰ বিয়াত পিন্ধিম হেল্ল' তো দিনটো ৰুমতে বেকাৰ পৰি থকাৰ পিছত গধূলি তেতিয়াজে মোক ফোন কৰি ক'লে যে তাৰ লগত বোলে মাৰ্কেট যাব লাগে তাকে ওলাই মিলি আহি এতিয়া মই তাৰ কাৰণে ৱেইট কৰি আছো তো আজি চাগে মোৰ কিস্মত ভাল আছিল যে বহুত বেছি ৱেইট কৰিব লগা হোৱা নাই তো ফাইনেলি হি টাইমত আহি পালে আৰু এতিয়া আমি গৈ আছো তাৰ শ্বপিঙৰ বাবে আৰু আজি আমি আহিছো পাঠশালাৰ সস্তা মাৰ্কেট বিশাললৈ আৰু আহি পিনে আমাৰ ফাৰ্ষ্ট কামটো আৰম্ভ হৈ গ'ল মিৰৰ সেলফি লোৱা আৰু এইফালে মই নিজকে নিজে চাবাশি দি আছিলো গাইস এনেকুৱা এটা আমাৰ বিস্মিতাৰ বিয়াত পিন্ধিম তো ইসি বাত পে সবকো চিয়াৰ্স পাৰ কাৰণে চাই আছা আৰু ভীমৰ গদাখন ঘূৰাই ঘূৰাই অলপ টাইমৰ বাবে তো মই নিজকে ভীম বুলি ভাবি লৈছিলো আৰু এটা ইম্পৰ্টেন্ট কথা ঘিন বুলি যদি কোনোবাই মোক হালকেমে লৈ আছা এই দুটা দেখিছানে ডাইৰেক্ট যাই মূৰত পৰিব আৰু এইটো হ'ব স্পেচিয়েলি মোৰ হেটাৰ্স কেইটাৰ কাৰণে ডাঙৰ হৈছো কিন্তু দিল তো বাচ্চা হে গাইস এই গাড়ী এতিয়া লাগে মোক তো ফাইনেলি ইমান টাইম ৱেষ্ট কৰাৰ পিছত সি নিজৰ বস্তুখিনি লৈ এতিয়া বিল কৰিবলৈ গৈছে আৰু এইফালে মই ৰখি আছো আৰু মলৰ পৰা ওলাই পিনে এতিয়া আমি গৈ আছো কিবা খাবৰ বাবে আৰু যিহেতু কালিৰ পৰা পাঠশালাত ৰাস আৰম্ভ হ'ব তাকে একেবাৰে পুৰা প্ৰিপাৰেচন চলি আছে তো আমি দুয়োটাই ডিসাইড কৰি মিলি আহি গলো মমো খোৱাৰ বাবে আৰু মমো লাভাৰ কোন কোন আছা কমেন্ট এটা কৰি জনাই দিবা আৰু এইফালে মই দুটা মমো হেক কৰিব পৰা নাই তাৰ একেবাৰে ফুল প্লেট ফিনিশ আৰু মমো খাই মিলি 30 বাই বাই দি ময়ো এতিয়া মোৰ ৰুমৰ ফালে গৈ আছো বাৰু আজিলৈ আহিছো বাই বাই